বিটিআৰ চৰকাৰক যি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই শান্তি প্ৰতিষ্ঠা কৰিব পাৰিলে আৰু যোৱা 2 বছৰে বিটিআৰত থকা সকলো জাতি জনগোষ্ঠী সমমৰ্যাদা সম অধিকাৰ সম উন্নয়নৰ মানে হাত দিব পাৰিছে আৰু সমিলমিলেৰে আমি আগবাঢ়িব পাৰিছোঁ। এতিয়া আমি এইকেইদিনৰ ভিতৰত যিটো আমাৰ ইয়াত এক্সিডেণ্ট হৈ আছে সেইটো চালে আমি অনুভৱ এটা কৰিব পাৰিছোঁ কোনোবাই আমাক ষড়যন্ত্ৰ কৰিছে নেকি, বিশৃংখলা আকৌ সৃষ্টি কৰিব বিচাৰিছে নেকি, সমাজখনত ভাতৃঘাতী সংঘৰ্ষ আকৌ আনিব বিচাৰিছে নেকি, এটা জাতি আন এটা জাতিৰ মাজত হিংসা এটা জগাই পেলাই আমাৰ মাজত মানে পলিটিকেলি ডিষ্টেবল আৰু মানে অশান্তিটো আকৌ হেৰি কৰি পেলাই সমাজৰ মাজত মানে বেয়া এটা এনভাইৰনমেণ্ট সৃষ্টি কৰিব বিচাৰিছে নেকি, এইটো আমাৰ অলপ সন্দেহ হৈছে। অস্ত্ৰ বা পিষ্টল লৈ লুট কৰি লৈছে, আকৌ চিৰাঙতো হৈছিল বা কুংগ্ৰিঙতো হৈছিল। আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে যোৱাকালি মই গধূলীয়া খবৰটো পালোঁ, খুব বেয়া লাগিছে। আৰু যি ব্যক্তিয়ে নহওক কিয় আমি শাস্তিটো এইবাৰ আমি আৰু সহ্য কৰা বিধৰ আমিও নহয়, আমিও মানুহে, ভগৱানটো নহয়। বহুত দিন আমি ধৈৰ্য ধৰিলোঁ। যোৱা 2 বছৰত যিটো আমি পলিটিকেল ষড়যন্ত্ৰত পৰিলোঁ, এতিয়াতো মই পলিটিকেল ষড়যন্ত্ৰ বুলি ক'ব বিচৰা নাই। ইয়াত কোনোবা মানে এণ্টি ছ'চিয়েল এলিমেণ্টত ইনভলভ হোৱা ব্যক্তিসকলো হ'ব পাৰে, কিন্তু খুব কম দিনৰ ভিতৰতে আমি ইয়াৰ প্ৰত্যুত্তৰটো দিবলৈ সাজু হৈ আছোঁ। আমাৰ কুংগ্ৰিঙত যদি চাই ইয়াতে 2 লাখ লৈছে আৰু ইয়াতো 2 লাখ লোৱা হৈছে, এইটো একে গেং বা একে কিবাই হ'ব পাৰে নেকি? ছিষ্টেমটোতো বডি লেংগুৱেজবোৰ মানে যিটো কাৰ্যটো কৰিছে সেইটো চালেতো একে নিচিনাই লাগে। আৰু ইয়াত মানুহবিলাক একে নহ'লেও কোনোবা এজন ব্যক্তিৰ মানে উচতনিত বা নিৰ্দেশত এইটো হৈছে নিচিনা আমাৰ অনুভৱ হৈছে।